সকলোকে শুভ সন্ধিয়া জনালোঁ। দেখিছেনে বাৰু ভাবিলোঁ আজি সন্ধিয়া মিস্ত্ৰী কাম কৰি আছে আৰু ভাবিলোঁ যে অকণমান তেওঁলোককে অমিতা আনিছোঁ আৰু মটৰ তিয়াই থৈছোঁ, ঘুগুনিকৈ বনাই দিম বুলি ভাবিছোঁ। শুকান ৰুটি বনাম আৰু তেওঁলোকে তেনেকৈ খাম, কাৰণ কাম বোলে 5টামান বজাতহে আহিছে বাৰু কাম কৰিবলৈ। অকণমান কাম কালি বাকী থাকি গৈছিলে। গছৰ নিজৰ বাৰীৰে দিছে এটা অমিতা ছিঙি আনিলোঁ। এতিয়া কিমান ভাল নিজৰ বাৰীৰ বস্তু জানেই নহয় আৰু চাওকচোন বাৰু। এতিয়া অকণো লেৰেলা নাই, শুকোৱা নাই, সাৰ নাই, দেখিছেনে কিমান নিজৰ বাৰী বুলিলে কেনেকুৱা জানেই নহয় আপোনালোকে। আৰু ধৰক আনিলোঁ, আনি গুচাই ধৰক বইল কৰি লওঁ, কুকাৰত ভৰাই দিম। দি পেলাই ধৰক আটাটো বাৰু খচি থৈ দিয়া আছে, গৰম পানী দি থৈ দিয়া আছে। এতিয়া অমিতাটো হ'লেই ধৰক কুটি হ'লে ভৰাই দিম আৰু ধৰক তেনেকৈ। আপোনালোকে কি কৰিছে বাৰু চাওকচোন, ঠাণ্ডা বতৰ বুলি বাৰু এইবোৰ খাই ভাল পায়নে আপোনালোকেও? আৰু চাটনি অকণো বনাবলৈ থৈ দিছোঁ। অমিতা কুটি লৈছোঁ, দেখিছেনে মানুহজনে তেওঁ এফালে গৈছিলে বাৰু, নুমলীগড় গৈছিলে, আহি পাইছেহি তেওঁ। ফালেদি মটৰটো ভৰাই লৈছোঁ কুকাৰত, দেখিছেনে। আৰু সেইকাৰণে তাতে ভৰাই দিম এতিয়া অমিতাও, আলু চব ভৰাই দিম। তেওঁ ভাত খাওঁ বুলি কৈছে। মই বোলো আপুনি ভাতটো বাঢ়ি লওক, দালি বনাই থোৱা আছে, দালি ঔটেঙা বনাই থৈছোঁ, আপুনি বোলো বাঢ়ি লওক, মই চব্জিটো তুলি লওঁ। তাৰ সিহঁতৰ নহ'লে কাম কৰি শেষ হ'লে গুচি যাব। চাহ একাপৰ লগত ধৰক ৰুটিকেইটা ভাজি চব্জিকণে দিলে খাই ভাল পাব সন্ধিয়া। এতিয়া তেওঁ ভাত বাঢ়ি আছে, বোলো আপুনি ভাতটো বাঢ়ি লওক আৰু মই মোৰ কামটো কৰি লওঁ, কাৰণ মোৰ কামটো থাকি গ'ল। কাৰণ মিস্ত্ৰী কাম শেষ হ'লেই গুচি যাব নহ'লে। সেইকাৰণে মই ভাবিছোঁ মোৰ কামটো শেষ হৈ লওক আৰু আপোনাৰ কামটো শেষ হৈ লওক, তেনেকৈ ভাবিছোঁ। তেওঁ নিজৰ কামটো নিজক কৰিবলৈ কৈছোঁ, মই মোৰ কামটো কৰিছোঁ। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় ক'বচোন। এয়া ৰুটি বনাই ৰাখিছোঁ, ৰুটি অলপ দেৰি জুইটো দি দিম আৰু অকণমান তেৱাত দি লৈছোঁ। তেনেকৈ ৰুটিকেইটা পুৰিছোঁ, শেষ কৰিছোঁ। শুকান ৰুটিহে বনাইছোঁ বাৰু, তেল দিয়া নাই। ৰিফাইনো আছে বাৰু, দিয়া নাই বৰ্তমান। তেনেকৈয়ে বনাইছোঁ, চাবচোন দি দিছোঁ তেনেকৈ। সোনকালেই হৈ গৈছে বাৰু। তেনেকৈ বনাই লৈছোঁ ৰুটিকেইটা ধৰক। আৰু জাজনী আছে, ভতিজাটো আছে, দেউতা আছে, সিহঁতেও খাব। তেহেঁতি অকণ সহায় কৰি দিছে বাৰু, ৰুটিটো তাই বেলি দিছে বাৰু, মই বনাই গৈছোঁ, তাই বেলি গৈছে। তেনেকৈ বাৰু সময়টো সন্ধিয়া সময়কণ পাৰ কৰিছোঁ। চাকি বন্তি দি আহি কামত লাগিছোঁ বাৰু। চাকি বন্তি দিবলৈ গ'লোঁ, দি আহি পেলাই কামত লাগিছোঁ। আপোনালোকে কি কৰিছে বাৰু সন্ধিয়া? মোৰ এনেকৈ দিনকাল যায়, কিন্তু নাজানো বাৰু ইমানকৈ, কাৰণ অভ্যাস কৰিছোঁহে। সময় ইমান নিমিলে কাৰণে ভিডিঅ' কৰিবও নাজানো ইমানকৈ। আৰু তথাপিতো ভাবিছোঁ তাই এনেই থকা সময়কণ তাতে সময়কণ কটাওঁচোন, ভাল লাগে। অন্য কামত ধৰক বেলেগত গৈ বহি কৰি থকাতকৈ ঘৰৰ দুখন এখন কিবা হ'ব, ফুলতো লাগোঁ মাজে মাজে। তেনেকৈ পাৰ কৰিছোঁ দিনবোৰ, জানেনে বাৰু। তেনেকৈ আমাৰ বেলেগলৈ যোৱাতকৈ, যোৱা কথা লোৱাতকৈ নিজৰ ঘৰতে ধৰক থাকিলে কাম হ'ব, সেইবুলি ভাবি আছে। যিটো কৰিছোঁ, যিটো গেছৰ ওপৰত দি দিয়াৰ লগে লগে কিমান ধুনীয়া হৈছে, কোমল লাগিছে বাৰু ৰুটিটো। তেৱাত দিয়াতকৈ ভালহে লাগিছে। মই আকৌ এনেকৈ আজিলৈকে কৰা নাই, আজি প্ৰথম কৰিছোঁ বাৰু এনেকৈ দেই। আৰু চাটনি অকণো ভাবিলোঁ এয়া বনাই লৈছোঁ, দেখিছেনে। লগতে ৰুটিৰ লগত ভাল লাগিব বাৰু, জ্বলা দি দিছোঁ অলপ। আচাৰ ভোট জলকীয়া আছিলে, দি দিলোঁ। এয়া ৰুটি বনাই ইতিমধ্যে হৈ গ'ল। ঠাণ্ডা বতৰ ৰুটি বনাইছোঁ দেই। আপোনালোকে ধৰিবতো পাৰিছেই বাৰু। আৰু এয়া দি আছোঁ, ভাগ কৰি আছোঁ। এয়া খাবলৈ লৈছে, চাটনি অকণ দি দিছোঁ। সিহঁতি কৈছে ভালেই হৈছে দিয়ক বোলে, এতিয়া ভালেই পাইছোঁ বাৰু খাই। আৰু আপুনি যে ইমান পটাপট বনাই দিছে বোলে। সেয়া আমাৰ দেউৰো আছে লগতে। আৰু এয়া দেখিছেনে বাৰু, এনেকৈ খাবলৈ লৈছোঁ আমি দুজনীয়ে, জাজনীয়ে সৈতে। তাই মই খাই আছোঁ। এয়া সিহঁতি বকে ভিডিঅ'ত উলিয়ালে বেয়া পায় বাৰু, সেইকাৰণে বকে সিহঁতক নিদিওঁ। তাই মই খাই আছোঁ তলতে পকাতে বহি, তেওঁলোকক বাৰু ডাইনিঙতে দিলোঁ। ল'ৰাটো আছে, কেনি আছে জানো, সি যেনি তেনি খাই আছেগৈ হ'বলা। আমি দুজনীয়ে তলতে খাই আছোঁ বহি। এনেকৈ সময় পাৰ কৰিছোঁ দিনকাল, গম পাইছেনে বাৰু। আপোনালোকৰ কেনেকুৱা ক'ব, আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা বেয়া পায় নেকি বাৰু? আপোনালোকে পাৰিলে ফ'ল' কৰিবচোন, কিবা এটা কমেণ্ট কৰিব, লাইক এটাও কৰি দিব পাৰিলে অলপ ভাল লাগিব, মনটো দিয়কচোন। এনেকৈ তেওঁলোকে কামলৈ ইতিমধ্যে কাম ছুটি কৰিলে, এয়া যাবলৈ ওলাইছে। যোৱাগৈ দেই, আজিৰ পৰা শেষ হ'ল বাৰু আজিৰ কাৰণে। আৰু আছে মাৰিবলৈ, কিন্তু বৰ্তমান মাৰিবলৈ লৈছিলে, সেইকণ শেষ হ'ল। সিহঁতি গৈছেগৈ। সন্ধিয়া হৈ গ'ল মানে তেতিয়া মানে 6:30 বাজি গ'ল, তেতিয়াই কাম শেষ হৈছে। অকণমান বেছি নাছিলে, অকণমান আছিলে বাৰু। দিনত গাটো অকণ বেয়া হ'ল কাৰণে গুচি গ'ল। ফাইনেলি আজি
তাৰপিছত আৰু মই অকলে এতিয়া আৰু মানুহ কোনো নাই। তেওঁ ভাত খাই মানুহজনো ওলাই গ'ল। এয়া দেখিছেনে অকণমান ডিজাইনত মাৰিছিলে কাৰণে 3 দিনমান লাগিলে বাৰু, অকল বান্দাখনহে, কিন্তু 3 দিনমান লাগিলে। দেখিছেনে ভাল লাগিছে বাৰু ডিজাইনটো অলপ। এনেকৈ আৰু ধৰক গোটেইখিনি মাৰিবলৈ আছেই বাৰু। দিনকাল পাৰ হওক, আপোনাৰ বহুত বছৰ মানে 12 বছৰ 10 বছৰ ভালে বেয়াৰ মাজতে চলি আছোঁ আৰু দিয়কচোন। কিন্তু মই এজন আৰু আপোনালোকৰ কেনেকুৱা ক'ব, ভিডিঅ' চাই কেনেকুৱা পায় ক'ব তাকো। মিস্ত্ৰী তেওঁলোকে যোৱাৰ পাছত ফুলখিনি ৰাতি লাইটৰ পোহৰত চাওক কিমান ধুনীয়া লাগে, বহুত ধুনীয়া লাগে লাইটৰ পোহৰত ফুলবোৰ। ফুল খাই গ'ল। মানে ফুলৰ লগততো মোৰ পূৰা প্ৰিয় মানুহ। বনালোঁ, সময় খৰচ কৰাকৈ বেলেগৰ লগত কথা পাতি মই ফুলতে সময় খৰচ কৰোঁ। সন্ধিয়া এপাক হ'লেও এজোপা ফুলৰ পুলি ৰুওঁ দিনটোত। আৰু আপোনালোকক মাজে মাজে কেতিয়াবাতো দেখাই থাকোঁ। এনেকৈ দিনকেইটা আমাৰ তেনেকৈ ইমান কৰোঁ আৰু হেৰি কৰি দেখুৱাবলৈ সময়ো নাপাওঁ আৰু ইমান নাইও ভবা বাৰু। তথাপিতো ফুলৰ কেতিয়াবা ভিডিঅ' মই দিয়ে থাকোঁ বাৰু মাজে মাজে। দেখিছেনে তালৈকে একদম গেটৰ ওচৰলৈকে ফুল ৰুই থৈছোঁ। আৰু আগতে আৰু বেছি আছিলে বাৰু, চোতালখন পকা কৰোঁতে কিছুমান কাটন গ'ল বাৰু। গোঁসাই ঘৰৰ ওচৰত এইকেইজোপা তুলসী বাৰু।